মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ পাঠটোত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ দ্বিতীয় পাঠ পৰিস্থিতি তন্ত্ৰ। এই ভিডিঅ'টোত গোটেইটো পাঠ আলোচনা কৰিম, লগতে প্ৰশ্ন উত্তৰখিনিও আমি আলোচনা কৰিম। সেইবাবে ভিডিঅ'টো শেষলৈকে চাবা। আৰম্ভ কৰিছোঁ আজিৰ পাঠটো। পাঠটোৰ নাম হৈছে পৰিস্থিতি তন্ত্ৰ। প্ৰথমতে কি কৈছে? প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ, প্ৰাণী আদিবোৰক বুজো। এইবোৰ হৈছে পৰিৱেশৰ একো-একোটা উপাদান। আমি প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে কি বুজো? আমি বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ, প্ৰাণী এই আটাইবোৰ একেলগে যেতিয়া থাকে তাকে কোৱা হয় প্ৰাকৃতিক পৰিৱেশ। আৰু ইয়াৰে প্ৰতিটো হৈছে প্ৰাকৃতিক পৰিৱেশৰ একো-একোটা উপাদান। এই উপাদানবোৰৰ ভিতৰত বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে অজৈবিক উপাদান আৰু উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ হৈছে জৈৱিক উপাদান। এই বিষয়ে আমি প্ৰথমটো পাঠ, আমাৰ পৰিৱেশ নামৰ যিটো পাঠ আছে 1 নম্বৰ চেপ্টাৰ, তাতে আলোচনা কৰিছোঁ যে অজৈবিক উপাদান কোনবোৰ আৰু জৈৱিক উপাদান কোনবোৰ। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈবিক উপাদানৰ নিজস্ব ভূমিকা আছে। এই দুই ধৰণৰ উপাদানৰ মাজত স্থায়ী পাৰস্পৰিক সম্পৰ্ক অনবৰত চলি থাকে। এই জৈৱিক আৰু অজৈবিক উপাদানবোৰ যে আছে তাৰে মাজত এটা সম্পৰ্ক সদায় চলি থাকে আৰু তাৰ বাবে আমাৰ প্ৰাকৃতিক পৰিৱেশ সুকলমে থাকে। এতিয়া তলৰ পিনে চোৱা, সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিত কণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। এই সালোক সংশ্লেষণ কাক কোৱা হয়? তোমালোকে আটাইয়ে জানা, সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। কিন্তু কেনেদৰে কৰে সেয়া ইয়াতে কৈছে যে সেউজীয়া উদ্ভিদে দিনত সূৰ্যৰ পোহৰত পাতত থকা হৰিত কণাত উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত, অৰ্থাৎ কি লাগিব? সূৰ্যৰ পোহৰ লাগিব, হৰিত কণাত বায়ুৰ পৰা কি ল'ব? কাৰ্বন ডাই অক্সাইড গেছ ল'ব আৰু শিপাৰ সহায়ত মাটিৰ পৰা ল'ব পানী। এই গোটেই কেইটা বস্তু মিলি, উপাদান মিলি উদ্ভিদৰ আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াটোক, এই গোটেই প্ৰচেছটোক কোৱা হয় সালোক সংশ্লেষণ। ইংৰাজীত কোৱা হয় ফটোচিনথেসিস। উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লোৱাৰ বাবে এইবোৰ হৈছে উৎপাদক। গতিকে উদ্ভিদক আমি উৎপাদক বুলি কওঁ, কাৰণ উদ্ভিদে উৎপাদন কৰিব পাৰে, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি আছে, গতিকে উদ্ভিদ হৈছে উৎপাদক। উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে পৰিৱেশৰ অজৈবিক উপাদান, বায়ু, পানী আৰু সৌৰ শক্তি ব্যৱহাৰ কৰে। কৈছিলোঁ আমি যে প্ৰতিটো জৈৱিক উপাদানে অজৈবিক উপাদানৰ ওপৰত নিৰ্ভৰশীল। গতিকে উদ্ভিদ এটা হৈছে জৈৱিক উপাদান আৰু ই কি অজৈবিক উপাদানৰ ওপৰত নিৰ্ভৰশীল? বায়ু, পানী আৰু সৌৰ শক্তিৰ ওপৰত। পৰিৱেশত এনেদৰে জৈৱিক আৰু অজৈবিক উপাদানে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতি তন্ত্ৰ গঠন কৰে। এই পৰিস্থিতি তন্ত্ৰৰ বিষয়ে এতিয়া আমি এই পাঠটোত আলোচনা কৰিম যে আচলতে পৰিস্থিতি তন্ত্ৰ বা ইংৰাজীত যাক কোৱা হয় ইক'চিষ্টেম, এয়া আচলতে কি হয়। ভালদৰে চাবা, জৈৱিক আৰু অজৈবিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই পৰিস্থিতি তন্ত্ৰ গঠন কৰে। এই যে জৈৱিক আৰু অজৈবিক উপাদান এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। জৈৱিক উপাদানসমূহ অজৈবিক উপাদানৰ ওপৰত নিৰ্ভৰশীল আৰু অজৈবিক উপাদানসমূহ জৈৱিক উপাদানসমূহৰ লগত জড়িত। এই নিৰ্ভৰশীলতা, এই গোটেই ছিষ্টেমটোকে ইক'চিষ্টেম বুলি কোৱা হয় বা পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়। ইয়াতে কি কৈছে? পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায় তেতিয়া খাদ্য শৃংখল এটাৰ সৃষ্টি হয়। খাদ্য শৃংখল এটা নতুন শব্দ তোমালোকে এতিয়া শিকিবা। খাদ্য শৃংখল কাক কোৱা হয়? যেতিয়া পৰিৱেশত এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায়। খায় মানে কিহৰ বাবে? খাদ্যৰ বাবে এটা প্ৰাণী আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল হয় পৰিৱেশত, এইটো কথা তোমালোকে এটাই জানা। আৰু যেতিয়া এটা প্ৰাণী আন এটা প্ৰাণীক খায় তেতিয়া এটা শৃংখলৰ সৃষ্টি হয়। এই শৃংখলটোক কোৱা হয়, শিকলিৰ দৰে যিটো প্ৰচেছ তাকে কোৱা হয় খাদ্য শৃংখল। ভালদৰে বুজিবা, পৰৱৰ্তী পৃষ্ঠাত ধুনীয়াকৈ ছবিৰ সৈতে বুজোৱা আছে আৰু মই যিমান দূৰ পাৰি বুজাবলৈ যত্ন কৰি আছোঁ। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। প্ৰথমতে খাদ্য শৃংখলটো যে আৰম্ভ হয়, আৰম্ভণিতে কি থাকে? উদ্ভিদ থাকে। উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় বাবে উদ্ভিদৰ পিছত সদায় তৃণভোজী প্ৰাণী থাকে। এটা উদ্ভিদক কোনে খায়? তৃণভোজী প্ৰাণী। যেনে ধৰা এটা ছাগলীৰ ছবি দিছে, ছাগলীয়ে কি খায়? ঘাঁহ খায়। গতিকে ছাগলী এটা তৃণভোজী প্ৰাণী আৰু ই উদ্ভিদক খাইছে। তৃণভোজী প্ৰাণীক আকৌ মাংসভোজী প্ৰাণীয়ে খায় বাবে খাদ্য শৃংখলটো তৃণভোজী প্ৰাণীৰ পিছতে মাংসভোজী প্ৰাণী থাকে। তৃণভোজী প্ৰাণীক আকৌ কোনে খায়? মাংসভোজী প্ৰাণীয়ে। এই প্ৰক্ৰিয়াটো সচৰাচৰ ঘটি থকা এটা প্ৰাকৃতিক ঘটনা। এয়া চলি থাকে, এইটো আমাৰ পৰিৱেশত এই প্ৰচেছটো চলি থাকে। সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীয়াই থাকিবলৈ উদ্ভিদৰ পৰা খাদ্য পায়। প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে বাবে প্ৰাণীবোৰ হৈছে উপভোক্তা। উদ্ভিদক কি বুলি কোৱা হয়? অলপ আগতে পালোঁ উৎপাদক। আৰু বাকী যিসমূহ
প্ৰাণী আছে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ বাবে, সেইবাবে বাকী প্ৰাণীসমূহক উপভোক্তা বুলি কোৱা হয়। এতিয়া আমি কেতিয়াবা পোনে পোনে উদ্ভিদ খাওঁ, কেতিয়াবা পোনে পোনে উদ্ভিদ নাখাওঁ, মানে প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োভাৱে আমি উদ্ভিদৰ ওপৰত কিন্তু নিৰ্ভৰশীল। যিবোৰ প্ৰাণীয়ে উদ্ভিদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে খাদ্য হিচাপে গ্ৰহণ কৰি আছে সেয়া হৈছে উপভোক্তা। দুটা নতুন টাৰ্ম জানিলা, এটা হৈছে উৎপাদক আৰু এটা হৈছে উপভোক্তা। এতিয়া উপভোক্তাৰ ভাগ আছে, কেইটা ভাগ? তিনিটা ভাগ। কি কি? কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। প্ৰত্যক্ষভাৱে মানে ডাইৰেক্টলি কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে খাদ্য আহৰণ কৰে উদ্ভিদৰ পৰা। এনেবোৰ প্ৰাণী হৈছে প্ৰাথমিক উপভোক্তা, প্ৰাইমাৰী কনজিউমাৰ বুলি কোৱা হয়। যেনে গৰু, ম'হ, ছাগলী, হৰিণা, শহাপহু, এই আটাইবোৰে কি খায়? এই আটাইবোৰ হৈছে তৃণভোজী প্ৰাণী, ঘাঁহ খায়, আৰু ঘাঁহ এবিধ উদ্ভিদৰ ভিতৰত পৰে, গতিকে এয়া হৈছে প্ৰাথমিক উপভোক্তা। আকৌ কিছুমান প্ৰাণীয়ে প্ৰাথমিক উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে। এতিয়া প্ৰাথমিক উপভোক্তা মানে গৰু, ম'হ, ছাগলী, হৰিণা, শহাপহু আদি, এইবোৰক আকৌ এচাম প্ৰাণীয়ে খায়। কোনে খায়? মাংসভোজী প্ৰাণীয়ে খায়। সেইবোৰ হৈছে গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই প্ৰাণীবোৰ পৰোক্ষভাৱে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, অৰ্থাৎ ডাইৰেক্ট কিন্তু এই প্ৰাণীবোৰে ঘাঁহ নাখায়, কিন্তু ঘাঁহ খোৱা প্ৰাণীবোৰক খাই আছে, অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ খায়। যেনে বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্ৰাণী। আন কিছুমান প্ৰাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োকে, অৰ্থাৎ উদ্ভিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্ৰাণী দুয়োবিধক খায়। এইবোৰ হৈছে সৰ্বভোজী প্ৰাণী, যেনে মানুহ। আমি সৰ্বভোজী প্ৰাণী, কাৰণ আমি উৎপাদককো খাই আছোঁ, লগতে প্ৰথম শ্ৰেণীৰ উপভোক্তাকো আমি খাই আছোঁ। এইদৰে সকলো জীৱই খাদ্য শৃংখল এটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰে। আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতি তন্ত্ৰ আছে। আমাৰ চাৰিওফালে বহু ধৰণৰ পৰিস্থিতি তন্ত্ৰ আছে, যেনে ঘাঁহনি, পুখুৰী, শস্য পথাৰ, অৰণ্য আদি পৰিস্থিতি তন্ত্ৰ। এই আটাইবোৰ একোটা পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ। ইয়াতে এখন ছবি দিছে, পুখুৰী এটা ছবি আমি দেখিবলৈ পাইছোঁ। ইয়াতে ল'ৰা এজনে মাছ মাৰি আছে, বৰশী বাই আছে। পুখুৰী হ'ল পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ। কিয়, কেনেদৰে পুখুৰী পৰিস্থিতি তন্ত্ৰ হয় আমি ভালদৰে এটা পঢ়িলে গম পাম। পুখুৰীত থকা জলজ উদ্ভিদ যেনে শেলাই, মেটেকা, ভেট, পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। এয়া জলজ উদ্ভিদ, পুখুৰীত বিভিন্ন ধৰণৰ জলজ উদ্ভিদ থাকে, যেনে শেলাই থাকে, মেটেকা থাকে, ভেট থাকে বা বিভিন্ন ঘাঁহ থাকে। এইবোৰ উদ্ভিদ একোটা। সেইকাৰণে এইবোৰ হৈছে উৎপাদক, উদ্ভিদক উৎপাদক বুলি কোৱা হয়। এই উদ্ভিদবোৰক পুখুৰীত থকা কোনবোৰ জীৱই খাই ভাবি চোৱাচোন। বিভিন্ন ধৰণৰ কীট পতংগ, সৰু মাছ, শামুক আদিয়ে উদ্ভিদবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে। এতিয়া উদ্ভিদক কোনে খায়? এই বিভিন্ন ধৰণৰ সৰু সৰু কীট পতংগ, পানীত থকা কীট পতংগ, সৰু সৰু মাছ, শামুক আদিয়ে খায়। সেইবাবে সেইবোৰ হৈছে প্ৰাথমিক উপভোক্তা। এতিয়া প্ৰাথমিক উপভোক্তা কোনবোৰ জীৱই খায়? এতিয়া বাৰু প্ৰাথমিক উপভোক্তা কোনবোৰ জীৱই খায়? সৰু সৰু মাছ, শামুক, কীট পতংগ কোনে খায়? পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদিয়ে খায়। সেইবাবে সিহঁত হ'ল গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক বাৰু কোন জীৱই খায়? এই দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক আৰু কোনে খায়? ভেকুলী, কেঁকোৰা, মাছ আদিক সাপ, বগলী, মাছৰখা চৰাই আদিয়ে খায়। গতিকে এই যে সাপ, বগলী, মাছৰখা চৰাই আদি, এইবোৰেই হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ এই পৰিস্থিতি তন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ, একেবাৰে ওপৰত থাকে। তলত থাকে উৎপাদক আৰু ওপৰত থাকে তৃতীয় শ্ৰেণীৰ উপভোক্তা। পুখুৰীৰ ক্ষেত্ৰত পৰিস্থিতি তন্ত্ৰত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত কিহৰ বাবে নিৰ্ভৰ কৰে জানানে? নিশ্চয় খাদ্যৰ বাবে। কিহৰ বাবে নিৰ্ভৰ কৰি আছে? খাদ্যৰ বাবেই। এটাই আনটো খাই আছে ন। এতিয়া চিন্তা কৰি লিখা, তোমালোকক প্ৰশ্ন কৰিছে যে পুখুৰীত শেলাই, ঘাঁহ আদি নাথাকিলে কি হ'লহেঁতেন? ভাবাচোন কি হ'লহেঁতেন। নিশ্চয় বুজি পালা কি হ'লহেঁতেন। যদি পুখুৰীত ঘাঁহ, শেলাই নাথাকিলহেঁতেন, এইবোৰ উৎপাদক, এয়া নাথাকিলে প্ৰথম শ্ৰেণীৰ উপভোক্তা বা প্ৰাথমিক উপভোক্তা অৰ্থাৎ সৰু মাছ, কীট পতংগসমূহ নাথাকিলহেঁতেন। দ্বিতীয় শ্ৰেণীৰ উপভোক্তা যিয়ে সৰু মাছ বা কীট পতংগ খায়, মানে কেঁকোৰা বা ডাঙৰ মাছ আদি, সেইবোৰো নাথাকিলহেঁতেন। তেতিয়া আকৌ তৃতীয় শ্ৰেণীৰ উপভোক্তা মানে ধৰা সাপ, বগলী, মাছৰখা আদিও নাথাকিলহেঁতেন। গতিকে এই যে পৰিস্থিতি তন্ত্ৰৰ এটা এটা অংশ যদি কোনোবা এটা নোহোৱা হৈ যায়, খেলি মেলি হৈ যাব। এতিয়া আমি বুজি পালোঁ যে খাদ্য শৃংখলত থকা বিভিন্ন ধৰণৰ জৈৱিক উপাদানবোৰ হ'ল উৎপাদক আৰু প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। তো খাদ্য শৃংখলত কি থাকে? প্ৰথমতে উৎপাদক থাকে আৰু লগতে তিনি ধৰণৰ উপভোক্তা থাকে, প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। এই আটাইকেইটা উপাদান পৰিস্থিতি তন্ত্ৰত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশত যিকোনো এটা উপাদান কমিলে বা বাঢ়ি গ'লে আনকেইটা উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে। যিকোনো এটা উপাদান যদি বহুত বাঢ়ি যায় তেতিয়াও প্ৰভাৱ পৰে, আৰু একেবাৰে যদি কমিও আহে তেতিয়াও প্ৰভাৱ পৰে। উদাহৰণ দিছে, উদাহৰণস্বৰূপে
পৰিৱেশত তৃণভোজী প্ৰাণী কমি গ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব এতিয়া পৰিস্থিতিতন্ত্ৰত যদি তৃণভোজী প্ৰাণীৰ হঠাৎ কমি আহে সংখ্যা তেতিয়াহ'লে মাংসভোজী প্ৰাণী কি খাব খাদ্য নোহোৱা হৈ যাব তেতিয়া পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হ'ব গতিকে এখন ছবি দিছে তলত ভালদৰে চালে গম পাবা ইয়াতে উৎপাদক এই গছজোপা উৎপাদক সৌৰ শক্তিৰ সহায়ত নিজৰ খাদ্য উৎপাদন কৰি আছে আৰু এতিয়া কি হৈছে এই উৎপাদকক আকৌ কোনে খাই আছে প্ৰাথমিক উপভোক্তা ধৰা হৰিণাই খাই আছে এই গছ-গছনিৰ ছবি দিছে হৰিণা প্ৰাথমিক উপভোক্তা হিচাপে হৰিণাই খালে এতিয়া হৰিণাক কোনে খালে গৌণ উপভোক্তা অৰ্থাৎ বাঘ এটাই খালে তাৰ পিছত বাঘটো যেতিয়া বৃদ্ধ হ'ল মৰি গ'ল তেতিয়া আকৌ বিয়োজকে ইয়াৰ বিয়োজন ঘটাই মাটিত মিহলাই দিলে গেলি পচি গ'ল মৰাৰ পিছত মাটিৰ লগত মিহলি হৈ গ'ল আৰু এই বিয়োজকৰ পৰা আকৌ উদ্ভিদে নিজৰ খাদ্য লৈ থাকিলে মানে কেনেদৰে শিপাৰ সহায়ত মাটিৰ পৰা বিভিন্ন ধৰণৰ উপাদান যেহেতু লয় তো বিয়োজকৰো তাত কাম আহি গ'ল আকৌ এই প্ৰচেছটো চলি আছে আকৌ চোৱা উদ্ভিদজোপা মৰিলে আকৌ বিয়োজকৰ সহায়ত মাটিত মিহলি হৈ যাব সেইটো ইয়াতে কাৰ্চিনেৰে দেখুৱাইছে আকৌ ধৰা যদি প্ৰাথমিক উপভোক্তা হৰিণটোও মৰি যায় তেতিয়াও মাটিৰ লগত মিহলি হৈ যাব বিয়োজকৰ সহায়ত গতিকে এই প্ৰচেছটো এটা চেইনৰ নিচিনা চলি থাকে এইটো সেইটোৱে আমি এতিয়া পঢ়িলো এতিয়া বিয়োজকৰ বিষয়ে জানো আহা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায় বিয়োজন ঘটোৱা মানে কি অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে এটা ডাঙৰ শৰীৰটো ধৰি লোৱা এটা জীৱ বা জন্তু মৰিছে কিন্তু কিছুদিন পিছত চাবা সেয়া গেলি পচি মাটিৰ লগত মিহলি হৈ গৈছে কেনেকৈ গ'ল ইয়াৰ কাৰণ ইয়াৰ আঁৰত আছে কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰ এই গেলি পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে বাকি থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয় এই বিয়োজকৰ কাম হৈছে কি যিকোনো জীৱ বা উদ্ভিদ মৰাৰ পিছত ইয়াৰ শৰীৰৰ অংশবোৰ গেলি পচি যোৱাত সহায় কৰা এইদৰে এটা পৰিৱেশত জৈৱ আৰু অজৈব উপাদানসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই পৰিস্থিতিতন্ত্ৰ গঠন কৰে এনেদৰে পৰিস্থিতিতন্ত্ৰটো চলি থাকে নিশ্চয় বুজি পালা কথাখিনি এইবাৰ চোৱা ইয়াতে আৰু এখন ছবি দিছে ইয়াতে আমি দেখা পাইছো ভালদৰে স্পষ্ট হোৱা নাই মই যেহেতু স্ক্যান কৰি লৈছো ইয়াতে হৰিণাৰ ছবি দিছে আৰু হৰিণা আছে ইয়াতে ডাঙৰকে বাঘ এটা আছে আৰু ক'ত চৰি আছে হৰিণাসমূহ ইয়াতে ঘাঁহনি পথাৰত চৰি আছে এতিয়া চোৱা পুখুৰীৰ দৰে ঘাঁহনিতো জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পাৰস্পৰিক নিৰ্ভৰশীলতা বজাই ৰাখে আৰু খাদ্য শৃংখলৰ সৃষ্টি কৰে সেইবাবে ঘাঁহনি হ'ল আন এক ধৰণৰ পৰিস্থিতিতন্ত্ৰ পুখুৰী যেনেদৰে পৰিস্থিতিতন্ত্ৰ ঘাঁহনিও পৰিস্থিতিতন্ত্ৰ ইয়াত আমি এই ছবিখন চালে গম পাম ইয়াতে নামবোৰো লিখিব দিছে উৎপাদক কি হ'ব ইয়াতে উৎপাদক হৈছে এই ঘাঁহসমূহ প্ৰথম শ্ৰেণীৰ উপভোক্তা হ'ব ঘাঁহ কোনে খাইছে হৰিণাই খাইছে গতিকে ইয়াত হ'ব প্ৰথম শ্ৰেণীৰ উপভোক্তা হৰিণা আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হ'ব এই বাঘটো গতিকে এয়া হৈছে আমাৰ এটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ পুখুৰী আৰু ঘাঁহনি তেনেদৰে শস্য পথাৰত সৃষ্টি হোৱা খাদ্যজালৰ ছবি দিছে এয়া খাদ্যজাল তোমালোকে বুজিবলৈ চেষ্টা কৰা ইয়াতে প্ৰথমতে আছে এই ঘাঁহজোপা কোনে কোনে খাইছে তলত ভালদৰে চালে আমি ভালদৰে বুজি পাম এই ঘাঁহ কোনে খাইছে শহাপহুৱে খাইছে এন্দুৰে খাইছে কীটপতংগই খাইছে আকৌ চৰাইয়ে খাইছে খাদ্য শৃংখলকেইটা চাই এইটোৱে বুজা গ'ল যে একেবিধ খাদ্যক বেলেগ বেলেগ প্ৰাণীয়ে খায় উদাহৰণস্বৰূপে উদ্ভিদক শহাপহু নিগনি ফৰিং আৰু শস্য খোৱা চৰাইয়ে খায় এই প্ৰথম শাৰীটো চোৱা শহাপহু নিগনি ফৰিং আৰু শস্য খোৱা চৰাইয়ে উদ্ভিদ খাই আছে ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰাইয়ে খায় নিগনিক কোনে খাই আছে সাপে খাই আছে আকৌ শেন চৰাইয়ে খাই আছে ঠিক আছে আকৌ শেন চৰাইয়ে শহাপহু নিগনি সাপ ফৰিং আৰু শস্য খোৱা চৰাই খায় শেন চৰাই আকৌ ইফালে সাপক খাই আছে নিগনিক খাই আছে শহাপহুক খাই আছে আকৌ ফৰিং আৰু চৰাই সকলোকে খাই আছে গতিকে দেখা গ'ল যে একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয় এইদৰে এটা পৰিস্থিতিতন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি হৈছে খাদ্যজাল বহুকেইটা খাদ্য শৃংখল মিলি এটা খাদ্যজালৰ সৃষ্টি হয় এতিয়া চোৱা ছবিত দেখুওৱা উদাহৰণৰ উপৰি আমাৰ পৰিস্থিতিতন্ত্ৰত আন বহু ধৰণৰ খাদ্য শৃংখল থাকে খাদ্য শৃংখল বহু ধৰণৰ থাকিব পাৰে ইয়াতো উদাহৰণ তাৰ উপৰি আমাৰ বহু খাদ্য শৃংখল থাকে ক'ত আমি খাদ্য শৃংখল দেখা পাওঁ ঘাঁহনি অৰণ্য শস্য পথাৰ পুখুৰী আদি পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱই খাদ্য শৃংখলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয় খাদ্যজালৰ সৃষ্টি কেনেদৰে হয় যেতিয়া এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লয় খাদ্য শৃংখল এই ওপৰৰ ছবিখন দেখিলে গম পাম ইয়াতে
আমি দেখিছোঁ যে এটা খাদ্য শৃংখল চাব গ'লে বহুকেইটা খাদ্য শৃংখল আছে। ঘাঁহনিক শহাপহুৱে খাইছে, আকৌ শহাপহুক শেন চৰাইয়ে খাইছে, এইটো এটা খাদ্য শৃংখল। কিন্তু আকৌ এই শেন চৰাইয়ে আৰু এটা খাদ্য শৃংখলত ভাগ লৈছে, আটাইকেইটা খাদ্য শৃংখলতে ভাগ লৈছে শেন চৰাইয়ে। তেনেদৰে সাপে ভাগ লৈছে দুটা খাদ্য শৃংখলত, এন্দুৰে ভাগ লৈছে দুটা খাদ্য শৃংখলত। গতিকে আমি দেখা পালোঁ যে কিছুমান প্ৰাণীয়ে এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লয়, আৰু তেতিয়া কি হয়, এখন জালৰ সৃষ্টি হয়, যাক কোৱা হয় খাদ্য জাল। আৰু এয়া হৈছে খাদ্য জাল। এই ওপৰত জালৰ নিচিনা যি দেখা পাইছোঁ সেয়া হৈছে খাদ্য জাল। জীৱবোৰে খাদ্য জালত উৎপাদক নাইবা উপভোক্তা হিচাপে অংশগ্ৰহণ কৰে। ইয়াতে কোনোবা হয় উৎপাদক, কোনোবা হয় উপভোক্তা। খাদ্য জালে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে। এতিয়া তোমালোকৰ কাম থাকিল, তোমালোকে কি কৰিবা, ইয়াতে উৎপাদকৰ ছবি দিয়া নাই, তোমালোকে কাম কৰিব লাগিব প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা কি কি হ'ব লিষ্ট কৰিবা, তোমালোকে তালিকা কৰিবা নিজৰ বহীত। ইয়াতে ছবি দিছে, হাতীৰ ছবি আছে, হৰিণাৰ ছবি আছে, তেনেদৰে ফৰিঙৰ ছবি আছে, শেন চৰাইৰ ছবি আছে, গড় আছে, শিয়াল আছে। গতিকে তোমালোকৰ কাম হ'ব ইয়াৰ আধাৰত প্ৰথম শ্ৰেণীত কোনকেইটা উপভোক্তা থাকিব মন কৰিবা। যিয়ে ঘাঁহ খাব, যিবোৰ প্ৰাণীয়ে, সেয়া হ'ব প্ৰথম শ্ৰেণীৰ উপভোক্তা। দ্বিতীয় শ্ৰেণীৰ উপভোক্তা যিয়ে প্ৰথম শ্ৰেণীৰ উপভোক্তা খায়, সেইবোৰ হ'ব দ্বিতীয় শ্ৰেণী। আৰু তৃতীয় শ্ৰেণীৰ হ'লে দুয়োবিধকে খাব লাগিব। ভালদৰে ভাবি চিন্তি উত্তৰ কৰিবা। আমি এতিয়া প্ৰশ্ন উত্তৰলৈ আগবাঢ়িম। ইয়াৰে 5টা প্ৰশ্ন আছে, মই তলত লিখি লৈছোঁ, তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম অকণমান পিছত। তাৰ আগতে আমি ইয়াৰে খালী ঠাই পূৰণ কৰা কেইটা চাই লওঁ। প্ৰথম প্ৰশ্ন আছে, শামুক হ'ল দেশ উপভোক্তা। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব শামুক প্ৰাথমিক উপভোক্তা, কাৰণ শামুকে বিভিন্ন ধৰণৰ জলজ উদ্ভিদ খায়। এটাতকৈ অধিক দেশ মিলি খাদ্য জালৰ সৃষ্টি হয়। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্য জালৰ সৃষ্টি হয়। শেন হ'ল দেশ শ্ৰেণীৰ উপভোক্তা। শেন কি হ'ব? তৃতীয় শ্ৰেণীৰ উপভোক্তা। খাদ্য জালত এটাতকৈ বেছি খাদ্য শৃংখল থাকে। এতিয়া আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ, প্ৰাণী, অনুজীৱ থাকে। কি হ'ব উত্তৰ? উদ্ভিদ। প্ৰথমতে উদ্ভিদ থাকে। বিয়োজকে, উৎপাদকে, উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। উৎপাদকে খাদ্য প্ৰস্তুত কৰে। উৎপাদকে, বিয়োজকে, উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। ইয়াৰ উত্তৰ হ'ব বিয়োজকে। গতিকে আমি এতিয়া উত্তৰলৈ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰলৈ আগবাঢ়িম। সেইকেইটা আমি লিখি লৈছোঁ। চোৱা, প্ৰথম প্ৰশ্ন, পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদান আমি আগৰ পাঠতো পাইছিলোঁ, ইয়াতো আমি লিখি লৈছোঁ। উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ হৈছে পৰিৱেশৰ জৈৱিক উপাদান, আৰু বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। মনত ৰাখিবা। দ্বিতীয় প্ৰশ্ন কৰিছে, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? কিয়? উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লোৱাৰ বাবে এইবোৰক উৎপাদক বুলি কোৱা হয়। একেবাৰে সহজ উত্তৰ। গ নম্বৰ, উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? ইতিমধ্যে তোমালোকে গম পালাই উপভোক্তা 3 প্ৰকাৰৰ। কি কি? প্ৰাথমিক উপভোক্তা, গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। 3 প্ৰকাৰৰ উপভোক্তা থাকে, প্ৰাথমিক, দ্বিতীয় শ্ৰেণীৰ আৰু তৃতীয় শ্ৰেণীৰ। ঘ নং প্ৰশ্ন, বিয়োজকে আমাক কেনেদৰে সহায় কৰে? বিয়োজকে জৈৱিক উপাদানসমূহৰ বিয়োজন ঘটাই, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখিব পাৰা, পুখুৰী, ঘাঁহনি আৰু অৰণ্য। এতিয়া 1 নং প্ৰশ্নৰ উত্তৰ শেষ। এতিয়া 2 আৰু 3 আছিল খালী ঠাই আৰু শুদ্ধ, আমি উত্তৰটো বাছি উলিয়ালোঁ অলপ আগতে। এতিয়া 4 নং প্ৰশ্নত আমি পোনে পোনে আগবাঢ়িম। খাদ্য শৃংখল কি? উদাহৰণৰে সৈতে বুজাই লিখা। এনেদৰে লিখিব পাৰা, পৰিৱেশত এটা প্ৰাণীয়ে অন্য এটা প্ৰাণীক খোৱাৰ ফলত সৃষ্টি হোৱা শৃংখলক খাদ্য শৃংখল বোলে। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায়, তৃণভোজী প্ৰাণীক আকৌ মাংসভোজী প্ৰাণীয়ে খায়। এনেদৰে খাদ্য শৃংখলসমূহ চলি থাকে। 5 নং প্ৰশ্ন কৰিছে, পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। পুখুৰীত থকা শেলাই, মেটেকা, ভেদ আদি জলজ উদ্ভিদসমূহ উৎপাদক। এই উদ্ভিদবোৰক বিভিন্ন ধৰণৰ কীট পতংগ, সৰু মাছ, শামুক আদি প্ৰাথমিক উপভোক্তাই খায়। এই প্ৰাথমিক উপভোক্তাবোৰক ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদি গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই খায়। ভেকুলী মাছ আদি সাপ, বগলী মাছ থকা চৰাই আদি তৃতীয় শ্ৰেণীৰ উপভোক্তাই খায়। সেইবাবে আমি ক'ব পাৰোঁ কি পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। 6 নং প্ৰশ্ন আছিল, সালোক সংশ্লেষণ বুলিলে কি বুজা? ইয়াৰ উত্তৰ তোমালোকে পাঠৰ পৰাই লিখিব পাৰা। এই প্ৰথমৰ অংশখিনি লিখিবা।
সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিত কণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। ইয়াৰ পৰা ইয়ালৈকে লিখিব পাৰা। 7 নং প্ৰশ্নত আছিল পাৰ্থক্য লিখা। প্ৰথমটো হৈছিল উৎপাদক আৰু বিয়োজক। লিখিব পাৰা উৎপাদকে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে, আনহাতে বিয়োজকে জৈৱিক উপাদানৰ বিয়োজন ঘটায়। তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণীৰ কি পাৰ্থক্য আছে? পাৰ্থক্য হ'ল তৃণভোজী প্ৰাণীয়ে ঘাঁহ খাই জীয়াই থাকে, আনহাতে মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে। খাদ্য শৃংখল আৰু খাদ্যজালৰ পাৰ্থক্য লিখিব পাৰা পৰিৱেশত এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খালে খাদ্য শৃংখলৰ সৃষ্টি হয়, আনহাতে এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। 8 নং প্ৰশ্ন পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাৰ খাদ্য নোহোৱা হ'ব, ফলত প্ৰকৃতিৰ ভাৰসাম্য নষ্ট হ'ব। খাদ্যজালৰ কিয় সৃষ্টি হয়? এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। আৰু একেবাৰে শেষৰটো প্ৰশ্ন আছে মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়? ইয়াৰ উত্তৰ বেক্টেৰিয়া আৰু ভেঁকুৰে মাটিত পৰি থকা মৃত জীৱবোৰৰ দেহৰ বিয়োজন ঘটায় বাবে এইবোৰ গেলি পচি যায়। সো আজিৰ পাঠটোত আমি আলোচনা কৰিলোঁ তোমালোকৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ দ্বিতীয় পাঠ পৰিস্থিতি তন্ত্ৰ। ইয়াৰ প্ৰশ্ন উত্তৰখিনিও আমি আলোচনা কৰিবলৈ যত্ন কৰিলোঁ তোমালোকৰ সৈতে। পাঠটো দীঘলীয়া যাতে নহয় সেইবাবে অকণমান সোনকালে কৰা হ'ল। তোমালোকে ভিডিঅ'টো চাবা, প্ৰশ্ন উত্তৰখিনি পাৰিলে লিখি ল'বা। যিখিনি কাম ঘৰৰ বাবে সেইখিনি ঘৰত কৰিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। তোমালোকলৈ এটি অনুৰোধ, ঘৰত থাকিবা, বাহিৰলৈ নোলাবা, ওলালে মাস্ক পৰিধান কৰিবা আৰু হাত ধুই থাকিবা। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।